নো টেনশন ফূৰ্তি কৰক ঠিক আছে আপুনি উঠি আহিলে আপোনাক মই পঠিয়াই দিব নোৱাৰোঁ আপুনি কিয় এনেকৈ উঠি আহিলে কওকচোন ৰাইজক কওক মোক ক'ব নালাগে ৰাইজক কওক পঠিয়াই দিব নোৱাৰোঁ বুলি কৈছে সি পঠিয়াব পাৰিব নেকি নোৱাৰোঁ পঠিয়াব পাৰিম নেকি পঠিয়াব মই পঠিয়ালেও নাযাওঁ তেতিয়াহ'লে ৰাখিম মঞ্চতে মঞ্চতে ৰাখিম এতিয়া আপুনি কৈছে যে আপোনাৰ প্ৰতিভা আছে মই প্ৰতিভা আজি আপোনাৰ জোখ ল'ম মই 10 টোলত 110% প্ৰতিভা অসমীয়া মই খাটি অসমীয়া তেনেহ'লে পৰীক্ষা ল'ম নে এজনৰ পৰীক্ষা ল'ম নে কওক ঠিক আছে পৰীক্ষা এটা কথা নাই ই পৰীক্ষা ল'ম বুলি কৈছিলোঁ 100% পৰীক্ষা ল'ম তাৰ মাথাই পৰীক্ষা ল'ব নালাগে তোৰ যন্ত্ৰ উলিয়া এই যে কি নেট ফেট খুলি লওক খুলিলে তাৰপৰা উলিয়াই মোক প্ৰশ্ন ঠিক আছে মই একদম উলিয়াই লৈছোঁ সাজু কৰি লৈছোঁ একদম যন্ত্ৰ উলিয়াই লওক ভুল নহ'ব দৰকাৰ হয় মই নোৱাৰিলে গুগলত চাৰ্চ কৰিম মই আজি উলিয়াই লৈছোঁ মই গুগলতকৈ ওপৰত কিবা আছে যদি সেইটো আচ্ছা হেৰি নহয় এই ঘৰত বৌ আছেনে বৌৰ লগত কি সম্পৰ্ক নহয় চৰিত্ৰ দুখ বুলি নাভাবিব দেই চৰিত্ৰ দুখ নাই কিন্তু কথা হ'ল আপোনাৰ যি এই যে জ্বলন্ত যিটো সমস্যা হৈছে সেইখন ফায়াৰ ব্ৰিগেড আহিলেহে নোমোৱাব পাৰিব ফোন এতিয়া তই ফালি নাথাক ভাই এনেও এইটো কিমান হাই ভল্টেজ স্পীকাৰ কিবা লাগি আছে এনেও শুনি আছে চাগে সেইজনীয়ে হে নমস্কাৰ তই কি খুৰীয়ে দুধ পঠাইছে তোক খুৰীয়ে দুধ পঠাইছে লুপুক ফুককৈ এইটো তই এই গণেশ পোৱালি ঐ একে ঘূৰে কঁকাল যোৱা লোৱা শুনকচোন শুনক এই কণমানিটোক আপুনি কিয় আপুনি একে ঘূৰে কঁকাল ভাঙিম বুলি কৈছে নাপায় নহয় নাপায় ভাইটি এইখিনি দেখা তুমি এইখিনি দেখা এই ৰাইজক কোৱা কি আছে তোমাৰ ৰাইজক কোৱা তুমি ৰাইজক কোৱা মাইকটো লোৱা আৰু ৰাইজক কোৱা তুমি পঢ়া শুনা কিমান কৰিলি তৃতীয় শ্ৰেণীত 3বাৰ খৰচী মাৰি পঢ়ি আছোঁ ইমানকৈ খৰচী মাৰি পঢ়িছোঁ প্ৰায় একেবাৰে নমস্কাৰটো আৰু খুৰীয়ে কি বুলি পঠাইছে ঐ খুৰীয়ে কি বুলি পঠাইছে তই তৃতীয় শ্ৰেণীত 3বাৰ খৰচী মাৰি পঢ়িছ মই তোক দুটামান প্ৰশ্ন সুধি আছোঁ শুনকচোন আপোনাক মাতি পঠিয়াইছেহে আপোনাক মাতি পঠিয়াইছে কৈ আছে আহি পেলাই কাঠটোৱে ডিষ্টাৰ্ব দি আছে এই পোৱালি এইপিনে শুন তই মোক এটা শব্দত প্ৰকাশ কৰিবি আলিয়ে আলিয়ে যায় মোৰ দাঙি দাঙি চাই কোৱা উত্তৰটো কোৱা কি আছে উত্তৰটো ভাল কোৱা বাংলাদেশী সম্পূৰ্ণ শুদ্ধ নেকি মই যদি নহয় হয় কুইজত তাক প্ৰশ্ন সুধি ল'লে নম্বৰ পূৰা দি দিলে আৰু পায় আৰু এটা কথা কৈছোঁ হাবিত কাহে ওলাই নাহে কোৱা হাবিত কাহে ওলাই নাহে ৰাইজক কোৱা না ৰাইজৰ ফালে চাই কোৱা হাবিত কাহে ওলাই নাহে বেমাৰী তই একেবাৰে পূৰা চব পাবি এটা কথা কৈছোঁ এইপিনে শুন যি কি কয় আছে গৰু নেবাই হাল তাত থাকি ছাগলী এজনী পোহাই ভাল তহঁতৰ ঘৰত ছাগলী আছে আচ্ছা এটা কথা কয় এই লাও পুলি লৰাইলোটো জানো তেনেহ'লে এপাক গাছোঁ ফুৰিয়া গৈ পেলাই যি ক'ব লগা আছে কবি কথা খুৰাক আপোনাক মাতিছে মাতা নেমাতা বাট মোৰ ভাইটিৰ লগত প্ৰাইভেট কথা আছে আপুনি মোক জোতা খুলি নাপাৰিব মই চেণ্ডেল পিন্ধি আহিছোঁ তই গেটাওক বুলি কৈছোঁ তই গেটাওক কিয় মোৰ ভাইটিৰ লগতহে কথা আছে ভাইটিৰ লগত মই কথা পাতিম এইজনক মই ঠাণ্ডা কৰি লওঁ মই সময় দি আছোঁ এইজনক মই ঠাণ্ডা কৰি লওঁ আচ্ছা আপুনি কৈছে আপুনি সংস্কৃতিবান মানুহ কৈছিলে ৰাইজ সংস্কৃতিবান মানুহ বুলি মূৰত গামোচা মাৰি সংস্কৃতিবান বুলি কৈছে আপুনি এই গাঁওখনৰ সংস্কৃতিৰ কথা ভালকৈ জানে কি কাৰণত নাজানো কওকচোন তেতিয়াহ'লে এই জেগাখিনিৰ নাম কি এইখিনি জেগা হয় এই জেগাখিনি আমাৰ সন্মানীয় শ্ৰীযুত প্ৰবীণ শইকীয়াদেৱৰ মাটি এইখিনি প্ৰবীণ শইকীয়াৰ মাটি হয় মই গম পাইছোঁ মই মাটিখিনিৰ কথা সোধা নহয় এই যে তিনিআলিটো আছে যে এই তিনিআলিটোৰ পুৰণি নাম কি তিনিআলিৰ কথা মই ক'ম তাৰ আগতে চাৰিআলিটোৰ কথা জানি ল
তেখেতে যদি ওপৰত নামাতিবি তেখেতে যদি এইখিনি নিদিয়ে নহয় বিহু নেচেল বিহু নেচেল। কিন্তু আজি তেখেতক মই ক'ৰবাত আছে নেকি বৰ্তা চেলুট জনাইছোঁ মই তেখেতৰ পৰা এটা জোৰকৈ হাত চাপৰি হ'ব লাগে। এটা হাত চাপৰি তাৰপিছত আপুনি এই জেগাখিনিৰ নাম নক'লে কিন্তু তিনিআলি হয় তিনিআলিৰ নাম নক'লে। এইটো আছিলে বাজিয়তল তিনিআলি বৰ্তমান নগাঁওখন তিনিআলি নামে জানে বাজিয়তল বাজিয়তল হয়নে ৰাইজ বাজিয়তল হয়নে এইখিনি নাম হয় এই তিনিআলিৰ পুৰণি নাম বাজিয়তল। বাজিয়তল কিয় হৈছিলে ইয়াত এজোপা জৰি গছৰ ওপৰত এজোপা বাজিয় গছ আছিলে হয় 86ত বানপানীত তাতে পৰি গ'ল বাগৰি হয় একমাত্ৰ এজন মানুহ যিজনে চিন্তা কৰিলে তেখেত স্বৰ্গীয় শ্ৰীযুত স্বৰ্গীয় সন্মানীয় শান্তিৰাম শইকীয়াদেৱে এই গছজোপা নমস্কাৰ বৰ্তা এতিয়াও নাম ল'ব লাগিব এটা জোৰছে হাত তালিব যাওক এইজোপা জিন্দা আছে তেখেতৰ নামত ৰুইছে নেকি কোনোবা এটা গছ পুলি নাই ৰোৱা আমুল ৰুব তামোল লাগিব বেচিব চিকনি হ'ব সেইটোৱে জানে কিন্তু এই জয়জোপাত আমি কিমানে জীয়াইছোঁ জানে নেকি নাজানে মই যাতে মাতাল তালে ঠিক হয়নে হয় ঠিক আছে তেতিয়াহ'লে মই এতিয়া আপোনাৰ ব্যক্তিগত জীৱনলৈ আহিম। ব্যক্তিগত যাবি হয় এইটো মেচিনৰ পৰা গৈ মই মেচিনৰ পৰা এই মেচিনে কৈ আছে মই আপোনাক দেখাই লৈছোঁ ৰাইজকো দেখাই লৈছোঁ মই আপোনাৰ মই জনাত আপোনাৰ প্ৰেম বিবাহ হৈছে প্ৰেম বিবাহ আপোনাৰ ঘৰৰ দেউতা মায়ে গৈ ছোৱালী ঠিক কৰি পেলাই বিয়া পাতি অনা নাই আপুনি নিজে ঠিক কৰিছে হয়নে হয়নে প্ৰেম বিবাহ হয়নে প্ৰেমৰ কথা কৈ মোৰ নিচা ফাটাই দিলি নিচা ফাটি গ'ল দেখিছে প্ৰেমৰ কথা কওঁতে নিচা ফাটি গ'ল কেনেকুৱা প্ৰেম আছিলে নিচা ফাটি গৈছে একদম নিচা ফাটি গৈছে বোলে সুন্দৰ প্ৰেম তেনেহ'লে এটা কথা আপুনি যদি সুন্দৰ গভীৰ প্ৰেম কৰিছিলে সেই প্ৰেম তেনেহ'লে আপুনি বিহুৰ মাজেৰে প্ৰকাশ কৰিছিলে এই বিহু তাহানি বিহুটোতো ভাই কিমান গালো তোৰ বৌৰ আগত ঠিকনা তেতিয়াহ'লে সেই প্ৰেমৰ বিহু এফাকি আপুনি ৰাইজক শুনাব লাগে এতিয়া আপুনি সংস্কৃতিকৰ মানুহ দিয়ক কাহ আহি আছে দেখিছে একো নাই যদি কিবা ফাটি যায় দুখ নধৰিব ৰাইজ ঐ আঠিয়া কলৰে পাতে না কাটি ঐ চিটিকি পৰি ঐ লোকে দেখুৱাই কেটেৰা মাৰি ঐ ভিতৰি নেৰি সুন্দৰ তোমাৰ গণ্ডগোল আছে নেকি একদম সুন্দৰ বিহু গাইছে দেই একদম কেনেকুৱা টান মিল দেখিছে আনক দেখুৱাই গালি পাৰিবা কিন্তু ভিতৰি তেওঁলোকৰ সেই ফিটিংটো চলি থাকিব তেওঁলোকৰ চলি আছে এই খালি এটোপা কাৰণে অকণ গণ্ডগোল কৰে মাজে মাজে ঠিক আছে তেনেহ'লে মই দ্বিতীয় প্ৰশ্নলৈ আগবাঢ়ো আচ্ছা আপুনি বিহু দেই এতিয়া চেনেলি বিহু হয় এইপিনে শুন সুন্দৰ সংস্কৃতি ৰাখিছে চেনেলে হয় কেনেকৈ ৰাখিছে জানো ৰাইজক ৰাইজে চাওক এই যে টিভিবিলাকত যিবিলাক দি আছে ঢেঁকী দি আছে হাতত নেইল পালিচ মুখত লিপষ্টিক মুগাৰ ছেট পাটৰ ছেট এইবিলাক পিন্ধি পেলাই টিভিত দেখায় আৰে আপোনালোকে মুগাৰ ছেট পাটৰ ছেট পিন্ধি আমাৰ বুঢ়ী আইতাসকলক সুধিছোঁ বৰমাসকলক সুধিছোঁ মাসকলক সুধিছোঁ কেতিয়াবা ঢেঁকী দি পাইছিলেনে দিছে নেকি কেতিয়াবা তেনেকৈ হাতত নেইল পালিচ লগাই কেতিয়াবা কিন্তু সেই বিহু প্ৰচাৰ কৰি আছে আজিকালি বোলে ঢেঁকী তেনেকৈহে দিয়ে ৰংঘৰ কাৰেংঘৰ কথা ক'লো হয় সেই আৰ্হিত ভেলাঘৰ সাজিছে হয় আৰু আমাৰ নহয় আপুনি কৈছিলে মোক বিহুৰে উত্তৰ দিব বুলি পেলাই বিহুৰে হয় বিহুৱে উত্তৰ মই পাহৰি যোৱা নাই বিহুৰে উত্তৰ দিম বুলি কৈছে আৰে ভাই বিহু গোৱা মুড নাই গলা ফাটা তথাপিতো তই কৈছ গাইছোঁ হয় ঐ ৰংঘৰ সাজিলোঁ কাৰেংঘৰ সাজিলোঁ ঐ সাজিলোঁ লাখ টকাৰ মেজি হয় হয়নে নহয় ঐ ৰংঘৰ সাজিলোঁ কাৰেংঘৰ সাজিলোঁ লাখ টকাৰ মেজি বোলো হয় ঐ ৰঙা পানী বটল খাই ধলং পলং কৰিলোঁ ঐ চেনেহৰ ভোগালী বুলি তইও জানো কাৰণ চেনেলে মোক শিকাই দিছে ন কাৰণ মানে আজিকালি এই বিভিন্ন আপুনি পেপাৰ যদি খোলে এইবোৰে পাব কিন্তু তোকো মই চেলুট ধৰিছিলোঁ একদম ভাল কথা কি কৈ আছে মোৰ ঘৰ যায় চাই হাত চকুৰে বজাব লাগে মোক কিন্তু কথা আছে কি গম পাইছে দাদা কওক এইটো কি সংস্কৃতি নেকি ৰংঘৰ কাৰেংঘৰ তাৰ তেনেকুৱা আহি আমি সাজিছোঁ ভেলাঘৰ সাজি পেলাই জ্বলোৱা নাই ভোগালী ভেলাঘৰ বিচাৰিলে ৰঙালীটো ক'ৰবাত
বিচাৰি পাব। হয় পোৱা যাব চাগে। কিন্তু সংস্কৃতিটো ৰক্ষা হোৱা নাই। আমাৰ ভেলাঘৰৰ সংস্কৃতি হৈছে হ'ল অগ্নি পূজা। খুৰা আপোনাক মাতিছে। কথা হৈছে কি, যদি উৰুকাৰ দিনাখন বনোৱা ভেলাঘৰটো বিহুৰ দিনা জ্বলাই নিদিয়ে তেতিয়াহ'লে সংস্কৃতি ৰক্ষা নহয়। টিভিত যিখিনি প্ৰকাশ কৰি আছে মই কৈছোঁ সম্পূৰ্ণ ভুল। শুদ্ধখিনি আমাৰ নিচিনা গাঁৱত সোমাই আছে, য'ত ভেলাঘৰ বনাই বিহুৰ দিনাখন জ্বলাই দিছোঁ, অগ্নি পূজা কৰিছোঁ। আৰু কিবা সুধিবি? সুধিম, বহুত আছে। ভয় খাইছে নেকি? ভয় নাখায়। ভয় খালে খাবলা। ভয় খাইছে নেকি? ৰাইজে হাঁহিব কিন্তু ভয় খালে। তেন্তে আপোনালোকৰ অলপ পাৱাৰটো কমি যাব পাৰে, কিন্তু মোৰ মনৰ পাৱাৰ 100% আছে। মই যাতে মাতাল তালে ঠিক আছে, এইবাৰ চাম মই তেতিয়াহ'লে। আপুনি মোক কওকচোন, আপুনি সংস্কৃতিবান মানুহ, আপুনি আমাৰ শ্ৰদ্ধাৰ ৰাভাদেৱ, হয়, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আৰু ভূপেন হাজৰিকাৰ বিষয়ে কি জানে কওকচোন? কওক এতিয়া। ৰাভাদেৱ, হয়, আৰু কি নাম লৈছিলি? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। স্বাধীনতা আন্দোলনত জঁপিয়াই পোৱা দুজন বৰেণ্য ব্যক্তিৰ নাম কাঢ়িছ। অসমীয়া সংস্কৃতি, অসমীয়া জাতিৰ কাৰণে বহুত কৰি থৈ গৈছে। চেলুট য'তে আছে আপোনালোক দুজন। হয়, কিবা ভুল হৈছে নেকি? সেই দুজন আমাৰ শ্ৰদ্ধাৰ যি বৰেণ্য ব্যক্তি, তেওঁলোক দুজনৰ হৈ আমাক এটা জোৰকৈ হাত চাপৰি লাগে। সকলোৱে ওলাওকচোন, ভাল লাগিব। তাৰপিছত সুধিলোঁ মই আপোনাক আমাৰ ভূপেন দাৰ কথা। ভূপেন দা, নমস্কাৰ। ভূপেন দা য'তে আছে, মানুহে মানুহৰ বাবে যদিহে কৰোণা ভাবে অকণি সহানুভূতিৰে। কি আছিল মোৰ অকণ গণ্ডগোল লাগি গৈছে, কিন্তু ভূপেন দা য'তে আছে তোমাক নমস্কাৰ। আমি আহে ভূপেন দাক চিন্তা কৰিব লাগিব। আহে আমাৰ ভূপেন দা থাকিব লাগিব। এয়া মাছলৈ গৈছিল, এজনীও না পালোঁ, চেল্ফি লেলে ৰে মুঠি সপ্তাহত ঘণ্টাই গান ওলাই আছে। ভূপেন দাই গোৱাখিনিও আধুনিক গীত, ৰাভাই গোৱাখিনিও আধুনিক গীত, জ্যোতিপ্ৰসাদে গোৱাখিনিও আধুনিক গীত। কিন্তু বৰ্তমান প্ৰজন্মৰ যিখিনি গায়ক আছে, কোনটো নামত লিখা হ'ব যে এইখিনি তাৰ নামৰ আধুনিক গীত? ধন্যবাদ, আপোনাৰ সুন্দৰ উত্তৰৰ কাৰণে মই একদম মানে বিৰাট ভাল পাইছোঁ। তাৰপিছত মই আৰু সুধিব বিচাৰিছোঁ আপোনাক, এই শংকৰদেৱৰ বিষয়ে কি জানে এইবাৰ কওকচোন? শংকৰদেৱৰ বিষয়ে। শংকৰদেৱ, হয়, লগত মই নাম আকৌ খুৱাই দিছোঁ মাধৱদেৱ। হয়, এই দুজনৰ অবিহনে আমাৰ অসমীয়া জাতিৰ অস্তিত্বই নাই, অস্তিত্ব বিপন্ন হৈ যাব। তেখেতসকলে যি দি গৈছে সেইখিনি আমি পাহৰিব নোৱাৰোঁ। শংকৰদেৱৰ বৰগীত, মাধৱদেৱৰ ঘোষা। হয়, আপুনি বৰগীত এফাকি টানি শুনকচোন। বৰগীত আপুনি বৰগীত বৈকুণ্ঠ প্ৰকাশে হে মই অমৃতৰণ আৰু ইমানকে টানিব নোৱাৰোঁ। ধুনীয়াকৈ কৈছিলে ভাইটিটোৱে, কিন্তু এতিয়া গলা ফাটি গ'ল। বিহু প্ৰগ্ৰাম কৰোঁতে কালি কালি দিয়া নাই চান্স। এতিয়া মোৰ মনত পৰিছে, এতিয়া মই যন্ত্ৰই মিছা কথা নকয়। যন্ত্ৰই কৈছে যে আপোনাৰ নামটো আছিলে, মই 3বাৰকৈ ঘোষণা কৰিছোঁ আপুনি নাছিলে। আপুনি ক'লৈ গৈছিলে? ক'লৈ গৈছিলে কালি? আপুনি আপোনাৰ নাম ঘোষণা কৰি আছোঁ, আপুনি মঞ্চত অহা নাই। ক'লৈ গৈছিলে কালি? আহি উঠিছে এই প্ৰশ্নটো সোধা। কালি সঁচাই মই নাছিলোঁ, মই লখিমপুৰ গৈছিলোঁ। কিয় গৈছিলোঁ? বিহুৱে মই কৈছোঁ। ঐ আগফালে এখনি, পিছফালে এখনি, শিপিনী দুখনকৈ শাল। বোলো হয়। ঐ আগফালে এখনি, পিছফালে এখনি, শিপিনী দুখনকৈ শাল। ৰাইজ হয় বুলি কওক, ৰাইজ হয় বুলি কওক না। আমি খিলঞ্জীয়া খাতিৰ অসমীয়া, ঐ NRCত সোমাবই না। মোৰ তথ্য চব উলিয়াই লৈ পেলাই উলিয়াই পেলাই কওক। মই আপোনাৰ এতিয়া চাই ৰাখিছিলোঁ। NRCত নাম সোমাবই। আমি খাতি অসমীয়া, খিলঞ্জীয়া, ইয়াত থকা প্ৰতিজন, কোনো বাংলাদেশী নাই। প্ৰত্যেকজন খিলঞ্জীয়াৰ নাম সোমাব। ভয় নাখাব। এইখন মোমাইবাৰী চমন নহয় যে মই যাবলৈ ভয় কৰিম। ঠিক আছে, আছে। এতিয়া মই আহিম আপোনাৰ অসমৰ কীৰ্তিচিহ্ন এই ৰংঘৰ কাৰেংঘৰৰ ওপৰত আপুনি কি ক'ব? ৰংঘৰ কাৰেংঘৰ, হয়, ৰংঘৰ কাৰেংঘৰৰ ওপৰত কি ক'ব? এতিয়া ৰংঘৰ কাৰেংঘৰ কওঁতে মোৰ কথা এটা মনত পৰিছে। হয় কওক। কোনটো কথা জানো? কোনটো? এই যে প্ৰিয়ংকা চোপ্ৰাক
কিবা বনাইছে ফেন এম্বেচাডৰ বনাইছে হয়। সেই পইচাকেইটা যদি ৰংঘৰ কাৰেংঘৰ ভাতকেইটা পাৰিলে হ'লে হয়। বহুত ভাল হ'ল আপুনি ক'ব বিচাৰিছে প্ৰিয়ংকা চোপ্ৰাক দিয়া পইচাখিনি যদি আমাৰ এই ৰংঘৰ কাৰেংঘৰ ভাতকেইটা আমাৰ লগালেহেঁতেন তাতকৈ ভাল হ'লহেঁতেন একদম বাপৰে, কি সমস্যাৰ সমাধান দিছে মানিছোঁ দেই। নমস্কাৰ নমস্কাৰ এতিয়া শুন প্ৰিয়ংকা চোপ্ৰা আহিলে কি বিকিনি পিন্ধি ওপৰত জাপি এটা লগাই পেলাই দি দিলে হয়। সিদিনাখন আহিছে বোলে এদিনাখনৰ কাৰণে পিছদিনাখন ডুপ্লিকেট এজনী পঠাই পেলাই শ্বুটিং আৰম্ভ অঁ আপুনি তাৰমানে প্ৰিয়ংকা চোপ্ৰাৰ কথাও জানে কি কথা ক'বলৈ আহিছে চব খবৰ ৰাখোঁ নহয় তেতিয়াহ'লে আপোনাক এতিয়া মই কাজিৰঙাৰ ওপৰত সুধিম এতিয়া এই যে কাজিৰঙাত গড় হত্যা হৈ আছে গড় হত্যা হোৱাৰ পিছত চৰকাৰ আহিছে চৰকাৰ গৈছে মন্ত্ৰীও আহিছে মন্ত্ৰী কৈছে আপুনি তাৰ ওপৰত কি ক'ব ৰকিবুলৰ কথা একো নকয় তাৰপিছত আহিলে আমাৰ ফৰ্মুলা আনি পালোঁ কি ৰাম মাখিটোতো মাৰিছে পোৱালিটোও মাৰি দিছে ইমান দুখ পাইছে চকু পানী সৰহকৈ ওলাই গৈছে এতিয়া আকৌ মোৰ মন্ত্ৰীত্বটো নি পেলাই সেই ফুৰিমল শুক্লবৈদ্যক দি দিছে হয় নেকি? আৰে ভাই কওক প্ৰমীলা বাইদেউৰ দিনতো মৰিছে হয়। পৰিমল শুক্লবৈদ্যৰ লগতে কালিৰে পঢ়ি আকৌ এটা মৰিলে কি ঘৰ চাবিকে গৈ পেলাই তাত গতিকে এটা কথা মই ক'বলৈ ওলাইছোঁ চব বাৰ্ণিং টপিক কথা পাতিলোঁ কিন্তু এতিয়া জাগাৰ সময় হয়নে? হয় নে নহয়? হয় জাগাৰ সময় সকলো যাব জাগিব লাগিব সকলো জাগাৰ সময় সকলো একেলগে কওক বাজক দবা বাজক শংখ বাজক মৃদংগ অসম আকৌ উন্নতি পথত জয় অসম বল ৰাইজ জয় অসম ৰাইজ জয় অসম বল ধন্যবাদ জয়ন্ত ভূঞা ওৰফে ধন এইজনক অলপ কিছুমানে চিনি নাপাব পাৰে আমাৰ ওচৰ চুবুৰীয়াবিলাকে গাঁৱত চিনি পাব পৰশমণি শইকীয়া ওৰফে জানকী ই কৰ্মসূত্ৰে গুৱাহাটীত আছে কিন্তু গগনা আঞ্চলিক বিহু মঞ্চৰ বিহু বুলি ক'লে সি যিকোনো প্ৰকাৰে আহি ইয়াত ওলাইহি তাতো আমাৰ গগনা আঞ্চলিক বিহু মঞ্চৰ কমিটিৰ তৰফৰ পৰা মই অশেষ ধন্যবাদ জনাইছোঁ ৰাইজসকল এতিয়া সংগীতৰ অনুষ্ঠানৰ মাজলৈ আগবাঢ়িম আপোনালোকে শৃংখলাবদ্ধভাৱে সকলোৱে সংগীত উপভোগ কৰক কোনো ধৰণৰ যাতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে আপোনালোকে খেয়াল ৰাখক ধন্যবাদ ধন্যবাদ